Hi guys, welcome back to my another vlog. আৰু আজি মই vlogটো start কৰিছো ক'ত দেখিছে না ষ্টেচনত কৰিছো আজি যাবলৈ ওলাইছে এফালে ক'ত যাম আপোনালোকক দেখুৱাই দেখি মোৰ vlogটো চাই থাকিব এতিয়া বাজিছে 6:14 আৰু পাপাই মোক থবলৈ আহিলে আৰু তাৰ পাছতে ষ্টেচনত অলপ টাইম ৰোৱাৰ পাছতে আমাৰ ট্ৰেইন পাই গ'লহি আৰু আজি ফাৰ্ষ্ট টাইম মই মাহত নোযোৱাকৈ কাৰ লগত যাবলৈ ওলাইছোঁ গম পাইছেনে এয়া আপোনালোকক দেখুৱাইছোঁ আজি মই মোৰ ফ্ৰেণ্ডছখিনিৰ লগত যাবলৈ ওলাইছোঁ ক'ত গৈ আছোঁ আপোনালোকে চাই থাকিলে গম পাই থাকিব আৰু এয়া গাৰ্গী ৰিয়া জিজ্ঞাসা আমি ছবি এটা স্নেপ বনাই লৈছোঁ স্নেপচেটত পঠাম বুলি ষ্টেচনত নামি অলপ ফ্ৰেছ হৈ মেলি ল'লোঁ হাই গাইজ আমি পালোঁ এতিয়া ডিমাপুৰ ৱাছৰুম গৈ মেলি আহিলোঁ গাৰ্গী ৰিয়া মই আমি গৈ আছোঁ যিহেতু ৰাতিপুৱা বহুত সোনকালে ওলাই আহিলোঁ সেইকাৰণে ঘৰতো একো খাই অহা নাছিলোঁ কাৰণে ষ্টেচনৰ ওচৰতে থকা ৰেষ্টুৰেণ্ট এখনত সোমাই অৰ্ডাৰ দিলোঁ বাট ভাবিলোঁ তাত অৰ্ডাৰবোৰ আহি মেলি পোৱাতে বহুত টাইম লাগিব গতিকে মই আৰু জিজ্ঞাসাই খালোঁ একাপ নুডলছ আৰু একাপ কফি ব্ৰেকফাষ্ট কৰি মেলি আমি উঠিলোঁ টেম্পুত মানে যাবলৈ ওলাইছোঁ আমাৰ যিটো মেইন ডেষ্টিনেশ্যন আজি আমি যিটো কাৰণে ডিমাপুৰলৈ আহিছোঁ আৰু এখন টেম্পুতে চব মুঠতে সোমাই গৈছোঁ আৰু দেখিছেনে গোটেইবোৰ কেনেকৈ বহিছোঁ আগে পিছে মুঠতে চব বহি গৈছোঁ আৰু বহুত দিনৰ পৰা প্লেন বনাই আজি ফাইনেলি মই মোৰ ফ্ৰেণ্ডছখিনিৰ লগত আহিব পাৰিলোঁ ডিমাপুৰ এয়া দেখিছেনে আপোনালোকৰ কাৰণে অকণমান ভিডিঅ' কৰি দি দিলোঁ আৰু আমি ইয়াত পাই গ'লোহি ডিমাপুৰৰ চুমুকেডিমা ছেটাৰডে যিখন মাৰ্কেট বহে তাত আৰু সঁচাকৈ মই তাত সোমাই মানে একদম পাগল হৈ গৈছিলোঁ কাপোৰ দেখি মানে চাৰিওফালে কাপোৰে কাপোৰ আপুনি কোনফালে চাব মানে ক'ত চাব সঁচাকৈ তাত কাপোৰবোৰ দেখি একদম অধিক মাছত বগলীকণৰ নিচিনা হৈ গ'ল মানে ইমানে কাপোৰ কোনটো ল'ম কোনটো নল'ম নিচিনা লাগিছিলে আপোনালোককো দেখুৱাই দিলোঁ আপোনালোকেও যাব পাৰিব ধুনীয়াকৈ দেখিছেনে চাৰিওফালে দোকানৰ মানুহৰ বহুত বেছি ভিৰ আছিল সেইটো ফাৰ্ষ্ট টাইম গৈছিলোঁ এয়া ডিমাপুৰৰ বজাৰলৈ গতিকে মই বহুত বেছি কনফিউজ আছিলোঁ মানে কোনফালে গ'লে কি পাম ক'ত ল'ম কি ল'ম তাৰ মাজতে পিছে এটা দুটা কাপোৰো কিনিলোঁ কি বাঘৰ চাল বে এইটো কি লিঅ'পাৰ্ড সঁচাকৈ ভাল আছে দেই গাইজ আমি এইফালে নাহিলোঁ লিঅ'পাৰ্ড প্ৰিণ্ট মোকো দে গাইজ তাৰপাছতে এয়া বজাৰ চজাৰ কৰি মেলি আমি আকৌ পাই গ'লোহি ষ্টেচনৰ ওচৰলৈ যিহেতু আজিয়ে ঘূৰি যাব লাগিব আৰু ট্ৰেইন আছে 3টা বজাত সেইকাৰণে আমি পটককৈ আহিলোঁ ৰাতিপুৱা যিখনৰ সিহঁতি ব্ৰেকফাষ্ট কৰিছিল তাতে লাঞ্চটো কৰি ল'লোঁ এয়া কি খালোঁ আপোনালোকে দেখিছে তাৰপাছতে ট্ৰেইনো পালেহি আৰু আমি উঠি পাই গ'লোহি যোৰহাট গতিকে আজিলৈ মই মোৰ ব্লগটি সামৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল আৰু যদি ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম অন্য এটি ব্লগৰ সৈতে বাই